নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই। মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আজি 2023 চনৰ 1 তাৰিখ অৰ্থাৎ 1 জানুৱাৰী আমাৰ পুৰণা বছৰ গুচি গ'ল আৰু আহি পৰিলে এতিয়া নতুন বছৰ। গতিকে সকলোৰে জীৱনলৈ যাতে দুখবোৰ আঁতৰি সুখ আহক তাৰে মোৰ ফালৰ পৰা কামনা কৰিলোঁ। আজি নতুন বছৰ বুলি দীপৰ বিল বুলি ফুৰিবলৈ আহিছোঁ। ইয়াত আহি বহুত বেছি ভাল লাগিছে। আগতে আহি পোৱা নাছিলোঁ, দীপৰ বিল নামটো শুনি আছিলোঁ সকলোৰে মুখৰ পৰা, কিন্তু আহি পোৱা নাছিলোঁ আৰু আজি নিজে আহি পালোঁ আৰু ইমান বেছি ভাল লাগিছে। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয়। ইমানেই ধুনীয়া লাগিছে ন। দীপৰ বিল মানুহে কোৱাহে শুনি আছিলোঁ আৰু আজি নিজে আহি পালোঁ, বহুত বেছি ভাল লাগিছে। আপোনালোকেও যদি আহি পোৱা নাই তেতিয়াহ'লে এবাৰ আহি চাব, সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। এইবাৰ 1 জানুৱাৰী যিহেতুকে ৰবিবাৰ পৰিলে, সেইবাবে পিকনিক বহুত মানুহ গৈছে পিকনিক খাবৰ কাৰণে তাতে দীপৰ বিলত। ইমান বেছি মানুহ দেখিছোঁ ন, কিবা যেন মেলা হৈছে, ঠিক তেনেকুৱা আৰু। আগে পিছেও হয় চাগে, কিন্তু মই তাত গৈ পোৱা নাছিলোঁ কাৰণে গম নাপাওঁ। তো এইবাৰ গৈ পাইছোঁ, বহুত বেছি ভাল লাগিছে। ইমান বেছি মানুহ দেখিছোঁ ন, বহুত কি ক'ম আৰু। সঁচাকৈ আপোনালোকেও যদি গৈ পোৱা নাই এবাৰ গৈ চাবচোন, বহুত বেছি ভাল লাগিব আপোনালোকৰো। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপাসনা, গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষা। আমি এনেদৰে দীপৰ বিলত থাকিলোঁ। 2 ঘণ্টামান থাকি পেলাই দীপৰ বিলৰ পৰা ওলাই আহিলোঁ ঘৰলৈ বুলি। আৰু আপোনালোকে দেখিছেনে ইমানবোৰ গাড়ী তাত নধৰা হৈ গৈছে গাড়ী থ'ব